মানে এপটোৰ কাৰণে আত্মহত্যা হৈছে বুলি বোলে মই পতিয়ন যোৱা নাই, কাৰণ সেইটো পুলিচৰ তদন্তত ওলাব আচল কাৰণটো কি। কিন্তু মই সিদিনাখনো কৈছোঁ যে আমি যিসকলে স্মাৰ্টফোন লৈছোঁ তো ইয়াতে আমি বিভিন্ন দেশী বিদেশী কোম্পানী ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম আমি সকলোকেতো এলাউ কৰিছোঁ। আমাৰ সময়ত কেমেৰাটো অন হয় আৰুনো কিনো ব্যক্তিগত ডাটা হেৰি কৰিব। এতিয়া হাইকোৰ্টে এটা অৰ্ডাৰ দিছে, ঠিক আছে স্কুলখনত, কিন্তু এটেণ্ডেঞ্চটো গৈ পেলাই বিদ্যালয়তে দিব লাগিব। ঘৰত বহি পেলাইতো এটেণ্ডেঞ্চ দিব নোৱাৰে, ঘৰত বহি এটেণ্ডেঞ্চ দিব নোৱাৰে। এটা সময়ত বায়'মেট্ৰিক্স আছিল, কিন্তু এতিয়া আমাৰ টেকন'লজিৰ ইম্প্ৰুভমেণ্ট হৈছে, ইয়াত নতুন নতুন বস্তু আহিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে। গতিকে আজি আমি এই এপৰ জৰিয়তে হৈছোঁ, নতুন টেকন'লজি আহিলে আমি নতুন টেকন'লজিত যাম, কিন্তু এটেণ্ডেঞ্চটো বিদ্যালয়ৰ পৰাই দিব লাগিব। নহয়, এই টেট পৰীক্ষাটো আমি পাতিছিলোঁ এইকাৰণে, নহ'লে যিহেতু আমাৰ শিক্ষকৰ নিযুক্তি পৰীক্ষাও প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। যিসকলে DLED ক্লিয়াৰ কৰিলে, BEd পাছ কৰিলে, কিন্তু টেটটো পাছ কৰা নাই, গতিকে তেওঁলোকক সুবিধা দিয়াৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হ'ল। এতিয়া তেওঁলোকে 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত তেওঁলোকে আবেদন কৰিব পাৰিব।